My friends, Assam Police 2021 exam preparation আজি হৈছে দ্বিতীয় ক্লাস। সো আজিৰ এই ভিডিওটোত আলোচনা কৰিব most important 5টা ৰিজনিংৰ কোৱেশ্চন। সো আপুনি যদি আসাম পুলিচ ABUBৰ বাবে প্ৰিপাৰেচন চলাই আছে এই ভিডিওটো চাব, যত অতি 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰা হ'ব। সো মাই ফ্ৰেন্ড, প্ৰথম প্ৰশ্ন, Ramesh walks 10 kilometers in front and 10 kilometers to the right. Then every time turning left, he walks 5 kilometers, 15 kilometers and 15 kilometers respectively. How far is he now from the starting point? Yes, my friend, you can see in Assamese language also. So, ৰমেশে সন্মুখত 10 কিলোমিটাৰ আৰু সোঁফালে 10 কিলোমিটাৰ খোজ কাঢ়ে। তাৰ পিছত প্ৰতিটো সময় বাওঁফালে ঘূৰি তেওঁ 5 কিলোমিটাৰ খোজ কাঢ়ে। ক্ৰমান্বয়ে 15 কিলোমিটাৰ। ঠিক আছে, তেওঁ এতিয়া কিমান দূৰত আছে আৰম্ভণি বিন্দুৰ পৰা? মাই ফ্ৰেণ্ড, প্ৰথমে আপুনি চাব কি কৈছে, ৰমেশে সন্মুখত 10 কিলোমিটাৰ আৰু সোঁফালে 10 কিলোমিটাৰ। ঠিক আছে, ৰমেশ প্ৰথম কি কৰে, সন্মুখত 10 কিলোমিটাৰ, তাৰপিছত সোঁফালে কিমান, 10 কিলোমিটাৰ। ঠিক আছে, তাৰ পিছত কি কৈছে, প্ৰতিটো সময় বাওঁফালে ঘূৰি তেওঁ 5 কিলোমিটাৰ খোজ কাঢ়ে। ঠিক আছে মাই ফ্ৰেণ্ড, এইবাৰ বাওঁফালে ঘূৰে। ঠিক আছে, বাওঁফালে কিমান, 5 কিলোমিটাৰ। তাৰপাছত 15 কিলোমিটাৰ কি হ'ব, 15 কিলোমিটাৰ। তাৰপাছত আৰু 15 কিলোমিটাৰ বাওঁফালে। So my friend, এইটো হৈছে 10 কিলোমিটাৰ, এইটো হৈছে 5 কিলোমিটাৰ, এইটো হৈছে 10 কিলোমিটাৰ, এইটো হৈছে 15 কিলোমিটাৰ, এইটো হৈছে 15 কিলোমিটাৰ। So my friend, আপোনাক এইখিনি দূৰত্ব উলিয়াব দিছে। ঠিক আছে, এইখিনি দূৰত্ব কিমান হ'ব, মানে এইটো হৈছে আৰম্ভণি বিন্দুৰ পৰা তো কিমান দূৰত আছে। সো এইখিনি দূৰত্ব আপুনি যদি উলিয়াব বিচাৰে, সো এইখিনি দূৰত্বৰ লগত মানে একে। ঠিক আছে মাই ফ্ৰেণ্ড, সো এইখিনি যদি ইয়াৰ পৰা যদি এইখিনি কি হয় 15 কিলোমিটাৰ হয়, ঠিক আছে, সো এইখিনি কিমান হ'ব, 15ৰ পৰা এইখিনি কিমান আছে, 10। সো কি কৰিব লাগিব, 15ৰ পৰা 10 বিয়োগ কৰিব লাগিব, কিমান থাকিব, 5 কিলোমিটাৰ। সো কাৰেক্ট অপশ্যন হৈছে 5 কিলোমিটাৰ। কি হ'ব এতিয়া, how far is he now from the starting point? সো ৰমেশ কিমান হ'ব, তেওঁৰ starting পইণ্টৰ পৰা 5 কিলোমিটাৰ দূৰত থাকিব। সো which is the correct option? So you could see B option is the correct. ঠিক আছে my friend, সো আশা কৰো আপুনি এই প্ৰশ্নটো বুজি পাইছে। সো নেক্সট কুৱেশ্যনত আপুনি চাব পাৰে, in a certain code stabilize is written as UVCD KN KUG. How would cricket be written in the same code? ঠিক আছে, stabilize যদি UVCD KN KUG কোডত লিখা হয়, তেন্তে ক্ৰিকেট কি কোডত লিখা হ'ব? মাই ফ্ৰেণ্ড, আপুনি ইয়াত লজিক এটা খটাব লাগিব। কি আছে, STABILISE। ঠিক আছে, তাৰপাছত S মানে ইউ লিখিছে, ভি লিখিছে, টি মানে ভি, এ মানে চি, বি মানে ডি, আই মানে কে, এল মানে এন, কে,
তাৰপিছত S মানে U, E মানে G. So my friend, আপুনি ইয়াত চাব পাৰিছে 6 S ৰ পৰা U কিমান প্লাস হৈছে আপুনি ইয়াত চাব পাৰিছে S ৰ পৰা S T U মানে 2 প্লাস হৈছে ঠিক আছে ঠিক তেনেদৰে T ৰ পৰা V কিমান প্লাস হৈছে U V 2 ঠিক এৰ পৰা C কিমান প্লাস হৈছে B C 2 B ৰ পৰা এবাৰ কি হ'ব B stabilize U V C D টিত কিমান প্লাস হৈছে C D 2 প্লাস হৈছে so my friend এনেকৈ 2 প্লাস হৈয়ে থাকিব so আমাক এবাৰ কি উলিয়াব দিছে ক্ৰিকেট কি কোডত লিখিব পাৰি ঠিক আছে my friend so আপুনি ইয়াত 2 প্লাস কৰি থাকিব যেতিয়া C ইয়াতে C লিখা আছে C মানে কি হ'ব 2 প্লাস কৰিব C D E প্ৰথমে E হ'ব ঠিক আছে তাৰ পিছত R আৰু 2 প্লাস কৰিলে কি হ'ব S T T হ'ব তাৰ পিছত I I 2 প্লাস কৰিলে কি হ'ব J K so my friend আপুনি চাব পাৰিছে ETK কোনটো অপচনত আছে আপুনি চাব পাৰিছে ETK B অপচনত আছে ঠিক আছে my friend so my friend গোটেই মানে ক্ৰিকেটৰ গোটেই কোড CRICK তে গোটেই লিখাৰ দৰকাৰ নাই প্ৰথমে আপুনি চাব যদি তিনিটা অপচনৰ যদি ফার্স্ট তিনিটা মিলিছে ETK এর পাছত যদি কোনো আখৰ নাই বেলেগ অপচনত সো আপুনি কি লব কমনটো বাছি লব তাৰ পাছত কি কৰিব ডাইৰেক্ট অপচনটোত কারেক্ট অপচন বি হ'ব বুলি কি কৰিব সিলেক্ট কৰিব ঠিক আছে মাই ফ্ৰেন্ড নেক্সট কোৱেশ্চন ইয়াত আছে পুলিশ কনস্টেবল পিয়ন পিপল সো ইয়াত ভেন ডায়াগ্রাম দিয়া আছে সো কোনটো ভেন ডায়াগ্রাম শুদ্ধ হ'ব আপোনাক সিলেক্ট কৰিব দিছে A B A আছে সো পুলিশ এজন কি হয় মানুহে হয় পিয়ন এজন কি হয় মানুহ হয় ঠিক আছে পুলিশ এজন মানুহ পিয়ন এজন মানুহ ঠিক আছে পুলিশ এজন মানুহ পিয়ন এজন মানুহ মানে পিপল সো কারেক্ট অপশন কি হ'ব এ অপশন কারেক্ট হ'ব ঠিক আছে মাই ফ্রেন্ড নেক্সট কোয়েশ্চন find the missing number so my friend এনেকুৱা প্ৰশ্ন আসাম পুলিচৰ ৰিটেন এক্সামত বহুবাৰ অহা দেখা গৈছে সো আপুনি এনেকুৱা প্ৰশ্নবোৰ সলভ কৰিব অথবা প্ৰেক্টিস বাৰে বাৰে কৰিব যাতে আপুনি পৰীক্ষাত আহিলে সলভ নকৰাকৈ নাহে ঠিক আছে মাই ফ্ৰেন্ড সো ইয়াত আপুনি দেখিব পাৰিছে কোৱেশ্চন মাৰ্কৰ চিনত কি বহিব বুলি কৈছে কি সংখ্যা বহিব ঠিক আছে মাই ফ্ৰেন্ড সো আপুনি এনেকৈ চাব পাৰে 3 ক কি কৰিলে 8 পাব পাৰো ঠিক আছে মাই ফ্ৰেন্ড তাৰছত 5 8 ক কি কৰিলে 4 পাব পাৰো ঠিক আছে তাৰছত 4 7 ক কি কৰিলে এই সংখ্যাটো পাব পাৰো কোৱেশ্চন মাৰ্কৰ সংখ্যাটো পাব ঠিক আছে মাই ফ্ৰেন্ড সো এনেকৈ যদি নিমিলে নেক্সট আপুনি কি কৰিব 3 5 কি কৰিলে 4 পাম ঠিক আছে 3 6 8 কি কৰিলে 7 পাম 8 4 কি কৰিলে এই কোৱেশ্চন মাৰ্কৰ সংখ্যাটো পাম ঠিক আছে মাই ফ্ৰেন্ড সো আপুনি চাব 3 প্লাস 6 যদি কৰক কিমান হয় 9 দিয়া আছে কিমান 8 ঠিক আছে 5 প্লাস 8 যদি কৰক কিমান হয় 13 দিয়া আছে কিমান 4 সো কোনো ৰিলেশনত নিমিলে সো এনেকৈ কৰিব নোৱাৰি সো কি কৰিব লাগিব এবাৰ 3 5 3 যদি 5 যোগ কৰো ইমান হয় 8 তাৰপিছত 6
8ক যদি যোগ করি কিমান হয় 14 8ক যদি আকৌ 2 ৰে ডিভাইড করি কিমান হয় 4 14ক যদি আকৌ 2 ৰে ডিভাইড করি কিমান হয় 7 সো মাই ফ্রেন্ড এনেকুৱা ৰিলেশনত কি হ'ব নেক্সট হৈ যাব যত কোশ্চেন মাৰ্কৰ কি সংখ্যা বহিব এটো ওলাই যাব ঠিক আছে 8 যোগ 4 কিমান হয় 12 হয় সো 12 divided by 2 কিমান হয় 6 হয় সো কারেক্ট অপশন কি হ'ব 6 কারেক্ট অপশন কি হ'ব সি আশা করি এটো আপুনি বুজি পাইছে নেক্সট কোশ্চেন তলৰ ছবিটোত ত্ৰিভুজৰ সংখ্যা কিমান আছে মাই ফ্রেন্ড আপুনি হিসাব কৰিব প্ৰথমে নাম্বাৰিং কৰিব 1 2 3 সো 1 2 3 এনেকুৱা থাকিলে এটা সূত্ৰ আছে ত্ৰিভুজ হিসাব কৰা কি হ'ব n plus 1 by 2 n কিমান আছে 3 n plus 1 কিমান হয় 4 2 6 হয় মানে তলত এইখিনিত কি আছে 6 ঠিক আছে নেক্সট কি হ'ব এইখিনি যদি 6 হয় এইখিনি যদি 6 হয় তাৰপিছত এইখিনিত কিমান হ'ব এইখিনিতো 6 হ'ব তাৰপিছত এইখিনিত কিমান হ'ব 6 হ'ব সো 3 into 6 কিমান হয় 18 ঠিক আছে মাই ফ্রেন্ড সো কারেক্ট অপশন এতে অপশনত দিয়া নাই সো কারেক্ট অপশন হ'ব 18 আশা কৰো আপুনি বুজি পাইছে সো 18 হ'ব কারেক্ট অপশন সো মাই ফ্রেন্ড এনেকুৱা প্ৰশ্নবোৰ ডেইলি প্ৰেক্টিস কৰাৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং